নমস্কাৰ, এই মুহূৰ্তত আহিছে ৰাজ্যবাসীৰ কাৰণে এখন ভয়ংকৰ গুৰুত্বপূৰ্ণ খবৰ, এখন জঘন্য খবৰ। এইখন অসমতে সংঘটিত হৈছে এনেকুৱা এখন জঘন্য ঘটনা। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে হত্যা কৰিলে যুৱতীক, আৰক্ষীৰ জালত পৰিছে মনীষা বড়োৰ হত্যাকাৰী। 13 এপ্ৰিল তাৰিখে ৰঙালী বিহুৰ উৰুকাৰ দিনা শোণিতপুৰৰ এটি ভাড়াঘৰত বৰগাঁও ঠেলামাৰৰ জীয়ৰী মেধাৱী ছাত্ৰীতা বৰ্তমান তেজপুৰস্থিত পঞ্জাৱ নেশ্যনেল বেংকত কৰ্মৰত মনীষা বড়োক তেওঁৰ ভাড়াঘৰত দেৱাশিষ কৰ নামৰ যুৱক এজনে নৃশংসভাৱে হত্যা কৰে। মনীষা বড়ো নিজৰ প্ৰেমিক ৰিচাৰ্ড দলেৰ লগত আছিল বুলি জানিব পৰা গৈছে। দেৱাশিষে মনীষাৰ প্ৰেমিক ৰিচাৰ্ড দলক অমানসিকভাৱে মাৰধৰ কৰে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি মনীষাই দেৱাশিষৰ প্ৰেম প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে মনীষাক হত্যা কৰে আৰু মনীষাৰ প্ৰেমিকক মাৰধৰ কৰে। পৰিয়ালৰ লোকে দাবী কৰা মতে দেৱাশিষে মনীষাক হত্যা কৰাৰ আগতে ধৰ্ষণ কৰিছিল বুলি জানিব পৰা গৈছে। হত্যাকাৰী দেৱাশিষ কৰ শোণিতপুৰ জিলাৰ বজৰং দলৰ সভাপতি গৌতম কৰৰ ভাতৃ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰ দুৱাৰত আত্মগোপন কৰি আছিল দেৱাশিষ কৰ। মঙলবাৰে হত্যাকাৰী দেৱাশিষক পশ্চিমবংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।